পৰিৱেশত ক্ৰিকেট খেলি আছিলে তাকে অলপমান বোলো চাওঁচোন কেনেকুৱা লাগে আজি বছৰৰ লাষ্ট সেইটো মোৰ কামৰ ছুটি নাই কামটো কৰিবই লাগিব ভাবিলোঁ এডোখৰত সৰু ল'ৰা ছোৱালী কেইটামানে ক্ৰিকেট খেলি আছে গাঁওখনত আহিছে লগতে আৰু মই চাব আহিছোঁ আজি কোনে ক'ত কি পাৰ্টি কৰিছে ক'বচোন দেই মই পিছে আমাৰ তেনেকৈ ক'তো যোৱা নহ'ব ঘৰতে কিবা কিবি বনাব লাগিব খাব লাগিব ইমানে ক'তো যোৱা মানে প্লেনিং নাই আৰু মোৰ কাম আছে আৰু ইহঁতৰ গাটো ইমান এটা ভাল নাই চুনুৰ ক্লাছ আছে চুনুৰ ক্লাছলৈ ওলাই গ'লেই এতিয়া মই মোৰ কামলৈ যাম অলৰেডি মোৰ কাম দেৰিয়ে হৈছে 10টা বজাত পাবগৈ লাগিছিলে কিন্তু 10টা বজাত মই ইয়াতে ক্ৰিকেট খেল চাব বুলি ওলাই আহিলোঁ গাঁৱখনতে ইমান ধুনীয়াকৈ খেলিছে সেইবিলাক ল'ৰা ছোৱালীয়ে মই ভাবিলোঁ অকণমান ময়ো চাওঁ তাতে ছোৱালী মানুহ খেলি আছে কোম্পানীৰ পৰা আহিছে যিহেতু ইয়াত গাঁৱখনত কোম্পানীৰ পৰা আনে খেলিবলৈ বুলি চুনুৰ ক্লাছৰ পৰা আহিব হৈছে যে তেওঁ এইখিনিতে ৰখি দিছে তেওঁৰ ল'ৰাটোকো অকণমান দেখাব মেলিব ইমান ধুনীয়াকৈ মৰম দিছে মোৰ কালি মই ভিডিঅ' এটা দিছিলোঁ চুনুৰ গেডাৰিঙৰ বহুত ধুনীয়া ধুনীয়া কমেণ্ট আহিছে বহুত ধুনীয়া ধুনীয়া মানে কথা কৈছে ভাল লাগিছে এনেকৈ আৰু ভাল লাগে এনেকুৱা কথা ক'লে মানে ভিডিঅ' বনাবলৈ অকণমান আগ্ৰহ পোৱাগতে লাগে বাকী ঠিক আছে আজি দিনটো কেনেকৈ যায় মই দেখাই আছোঁ তেনে চিম্পুল যাব দিনটো মানে বছৰটোহে সলনি হ'ব মানুহজনীটো একেই থাকিব কথাবোৰ একে থাকিব তাৰ মাজতে আৰু কি কৰোঁ চাই লওঁ আমাৰ ৰ'দত সেইবিলাক ল'ৰা ছোৱালীয়ে খেলি আছে ছোৱালীও আহিছে যিহেতু কোম্পানীৰ পৰা আহিছে বুলি কৈছোঁ মই ছোৱালীখিনিও খেলিছে চোৱা মানুহ আছে ইয়াত মাজনে চাই আছে ক'ৰবাত ক'ৰবাত বহি আছে মানুহবিলাক মানে কি ৰ'দ দিছে না ৰ'দৰ পৰা সেইকাৰণে চাব পৰা নাই চাহ জেগা বিচাৰি বিচাৰি চাগে চাই আছে তেওঁলোকে নিউৱে পাৰ্টি কিবা হ'বনে কেলে এনেই তেওঁলোকৰ সেইবোৰ পচন্দ নহয় ভাল নালাগে পাৰ্টি কৰা কিবা কৰা ড্ৰিংকছ কৰা পাৰ্টি সেইবোৰ ভাল নাপায় আমাৰ এনেকৈ থাকি ভাল পায় ৰুমত থাকি দিনটো এনেকৈ টাইম পাছ কৰি গান শুনি টিভি চাই এনেকৈ বেলেগ একো নাই আমাৰ ন বেলেগৰ গতে ইমান ৰ'দ দিছে নহয় ছাগলী বোলে ছাগলী চৰাই আছে এজনে ছাগলী চৰাই ঠিক এজনে ছাগলী এতিয়া ওলাই আহিছে বজাৰলৈ বুলি ওলাই আহিছে যিহেতু আজি চানডে ইয়াত বজাৰ বহে বজাৰলৈ যাম লগতে অলপমান কাপোৰ কিনিবলৈ আছে কাপোৰ কিনি আহোঁগৈ যোনজন যাম বুলি কৈছিলে দেওৰটো সি এতিয়ালৈকে আহিয়ে পোৱা নাই মই ৰাস্তাত ৰখি আছোঁ এতিয়া এই ৰাস্তাত ইমানে ধূলি আৰু ধূলিটো ধূলিয়ে বহুত ৰ'দ দিছে মানে ছানগ্লাছ পিন্ধি যাবলগীয়া হৈছে আৰু মাস্কখন মই পিন্ধি নগ'লে মানে মোৰতো কাহ ধৰিয়ে আছে অলপমান কফ জমা হৈ আছে সেইটো কাৰণে অলপমান মাস্কখন লগাই যাবলগীয়া হৈছে সেইকাৰণে সেই যেন ওলাইছে সেই গেয়া গঠুকে এটাও যাবলৈ মন নাই তথাপি ওলাইছে আৰু তাৰপিছত ছানডে হ'লে মানে ট্ৰেফিক জামটো বেছিকৈ বহে মানে সেইটো কাৰণে সিহঁতে যাবলৈ মন নকৰে উশালত মোৰ সাংঘাতিক কষ্টই হোৱা নাই মাস্কখন পিন্ধিছোঁ যে উশালত বহুত কষ্ট হৈছে এইটো ওলাইছে দেখিছেনে নাজানো দেখি ওলাইছে আহোঁ বকি আহিছে কেনেকৈ আহিছে দেখিছেনে সি ছানডে স্পেচিয়েল তাতে আৰু 31 ডিচেম্বৰ কি কৰিম চাম বজাৰত গৈ কি আনিবা ছানডে বজাৰলৈ আহিলোঁ ইয়াত দেখিছেনে বজাৰ গোটেই মানুহ ভিৰ ইয়াত লেডিছৰ বজাৰ হয় এখন জেমছ নাই ইয়াত চব লেডিছৰ ইমান মানুহ ভিতৰত সোমাই যাব নোৱাৰি এনেকুৱা মানুহ মই ৰখি দিছোঁ দোকান এখনত সি বজাৰলৈ সোমাই গৈছে যিহেতু সোমাবলৈ ৰাস্তাই নাই একদম ৰাস্তা ফুল এইজন আহিলে লেডিছৰ বজাৰ গোটেইখন ঠিক আছে সি বেগ আনিবলৈ পাহৰি থাকিলে ইয়াত বজাৰলৈ
আকৌ সুধিছে বেলেগ বেগ লৈ যাওঁ এইয়া এইটো পইচা এইটো আৰু 10 টকা দিব লাগিব এয়া আছে ফুল ইয়াত বিভিন্ন বস্তু পোৱা যায় এয়া মই আনিছিলোঁ আজি মটন অলপমান লৈ আনিছোঁ আধা কেজি হয় ইয়াত যে ছাগলী মাংস ইমান দাম ইয়াত 800 টকা কেজি ৰচিখিনি মই আনিছোঁ সেইখিনি তেলখিনি ভাল নালাগে মোক সেইকাৰণে তেল নাখাওঁ মই আনিছোঁ মটন বনাম এতিয়া আৰু চুনুৰ কাৰণে আনিছোঁ অলপমান মাছ এইফালে আনিলোঁ মাছ লোকেল মাছ আনিছোঁ আজি মোৰতো ইয়াত কাটি নিদিলে কেনেকুৱা দেখাইছে মোৰ তাক কাটি ল'ব লাগিব 31st এনেকৈ আজি পাৰ্টি কৰিম মই ৰেডি হৈ গ'ল মটন কাৰী বনালোঁ চুনুৰ মাছ বনাইছিলোঁ মাছৰ পেটু আনিছিলোঁ তাৰ লগত বনাই দিছোঁ নেদেখালোঁ কেনেকৈ কি বনালোঁ ইমানখিনি দেখাই দিছোঁ এতিয়া খাব হৈছে